আপুনি মানসিকভাৱে ভাগি পৰিছে নেকি? বৰ্তমান সময়ত মানসিক ৰোগ ব্যাপক হাৰত আমাৰ সমাজত বিয়পি পৰিছে। কোনোবা যদি অৰ্থনৈতিক সংকটত মানসিকভাৱে জুৰুলা হৈছে, কোনোবা আকৌ সঁচা মৰম আন্তৰিকতাৰ অভাৱত মানসিকভাৱে অসুস্থ হৈ পৰিছে। মানসিক ৰোগ এটা চামৰ মাজত সীমাবদ্ধ নহয়, বৰঞ্চ কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধজনো এই সমস্যাৰ ভুক্তভোগী। কোনোবাই যদি জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰি হাৰি গৈছে, কোনোবা আকৌ আপোনজনৰ প্ৰতাৰণা, অকলশৰীয়া জীৱনক লৈ হতাশাত ভুগিছে। এতিয়া সমস্যাৰ সমাধান ক'ত? আপুনি যদি সফল হ'ব পৰা নাই, আপুনি যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা নাই, বিচৰা কাম কৰিব পৰা নাই, আপুনি হতাশ নহ'ব। এনে বহু মানুহ আছে যিয়ে শূন্যৰ পৰা আৰম্ভ কৰি সফলতাৰ আকাশ চুব পাৰিছে, আৰু এয়া সম্ভৱ হৈ উঠিছে একমাত্ৰ ধৈৰ্য আৰু অশেষ কষ্টৰ বাবে। মনৰ শক্তিক হেৰুৱাই নেপেলাব। সময়ৰ সৎ ব্যৱহাৰ কৰক। কি নাই পোৱা তাৰ পৰিৱৰ্তে কি আছে সেই দিশৰ ওপৰত গুৰুত্ব দিয়ক, আৰু সেই কামত নিজৰ 100% দিবলৈ চেষ্টা কৰক। কৰ্ম কৰিবলৈ লাজ নকৰিব। জীৱন এটাই, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লৈছে যেতিয়া, মনত অদম্য শক্তিৰ সঞ্চাৰ হ'ব দিয়ক। কোনো কথা বা পৰিস্থিতিয়ে দুৰ্বল কৰিব নোৱাৰাকৈ মনটো সাহসী কৰক। মই নোৱাৰিম, মোৰ দ্বাৰা নহ'ব, তেনে চিন্তাৰ পৰা বিৰত থাকক। তাৰ পৰিৱৰ্তে কি কৰিব পাৰিব তাৰ সন্ধান কৰক। নিশ্চিতভাৱে সফলতা এদিন আপোনাৰ হ'ব। ভাল দিন হওক, বেয়া দিন হওক, সদায় আপোনজনৰ সাহস হওক। আপোনাৰ উপস্থিতিয়ে যদি কাৰোবাক অলপ হ'লেও সুখী কৰিব পাৰিছে, তেন্তে সেই পুণ্যৰ অংশীদাৰী হওক। আনৰ পৰা কি পাইছে তাৰ হিচাপ নকৰি কি দিব পাৰিছে সেইটোৰ হিচাপ ৰাখক। চাব, জীৱনটো সুন্দৰ হৈ পৰিব। ধন্যবাদ।